তো হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ। আপোনালোক সকলোকে মই কাজল কলিতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ দুটি সাঁথৰ লৈ আহিছোঁ। আশা কৰোঁ সাঁথৰ দুটিৰ উত্তৰ সুন্দৰকৈ দিয়ে যেন। আজি প্ৰথমটি সাঁথৰ হ'ল, চাৰিওফালে চাৰিআলি, মাজতে ৰাছআলি, বিচনীৰে বিচি যায়, ফেটি সাপে নাচি যায়। পুনৰবাৰ কৈছোঁ আপোনালোকক, চাৰিওফালে চাৰিআলি, মাজতে ৰাছআলি, বিচনীৰে বিচি যায় আৰু ফেটি সাপে নাচি যায়। কি হয় বাৰু উত্তৰটো কমেণ্ট কৰি জনাব। আৰু ২ নম্বৰটো সাঁথৰ হৈছে, এনেকুৱা কি আছে যিটো এনেকুৱা কি বস্তু আছে যি নেকি কাটিলে মানুহে গান গায়। আকৌ কৈছোঁ, এনেকুৱা কি বস্তু আছে যি নেকি মানুহে কাটিলে গান গায়। আশা কৰোঁ আপোনালোক সকলোৱে সাঁথৰ দুটি সুন্দৰকৈ শুনিলে, আৰু মই স্ক্ৰীণত বাৰু লিখি দিম। তাকে আপোনালোকে সাঁথৰকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। আপোনালোকে পাৰিব বাৰু, সাঁথৰকেইটা বহুত উজুৱেই। আৰু বাকী এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ভিডিঅ'টি ভাল পালে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। কমেণ্টটো কৰিবই লাগিবই, কাৰণ সাঁথৰ সোধা হৈছে। বাকী আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। শ্বেয়াৰ কৰিলেহে মই আগুৱাই যোৱাত অলপমান সহায় পাম, আৰু আপোনালোকৰ সহযোগিতা মোক বহুত প্ৰয়োজন। সেইবাবে আৰু বাকী আজিলৈ আহিছোঁ, তেনেহ'লে বাই বাই।